কেসটো পেন্ডিং হৈ আছে শুনানি কৰিব পাৰিনে নোৱাৰি পেন্ডিং হৈ আছে কিন্তু নাখায় বাইকত চেক কৰিবলৈ মতা পইচা লৈছে গোটেই মাখাই আপোনালোক ক'ত মাতি দিয়া বুলি কৈছে আমাক নিজানি পথাৰত আমাক দেখাব লাগিব নে নালাগে হাইকোৰ্টৰ অৰ্ডাৰত দেখাব লাগিব তেখেতৰ নামত নামজাৰি কৰি দিব লাগিব বস্তু নিব দিম আমি লাগিব তেওঁলোকে মিছা কথা কৈছে আমাক মাতি দিয়ে নাই প্ৰেজেন্ট কি আপোনাৰ তথ্য আছে আপুনি যে মাটিটো কি আছে তথ্য আমাৰ তথ্যখিনি চাৰ্কুলাৰ পেছাৰে নাচায় আমাৰ কোনো তথ্যই নাচায় অফিচটোতো ওচৰতে আপোনালোকে যাব গৈছিলোঁ পাৰে ছাৰ কোৰ্টত যে গৈছে গৈছিলোঁ 13 তাৰিখে গৈছিলোঁ 13 তাৰিখে যাওঁতে ছাৰে ক'লে যে বাইদেউ আমি হেৰি কৰিম কথাখিনি ভাবোঁ আমি আপুনি আজিয়ে ভাড়া ঘৰ ল'ব মোৰ 40 বছৰৰ সম্পত্তি মই ভাড়া ঘৰত থাকিব পাৰোঁ নিবা সময় দিব লাগিব নে নালাগে আপোনালোকে কওক মহামান্য আদালত হাইকোৰ্টৰ কথাও নামানে হাইকোৰ্টৰ ৰায়ো অমান্য কৰি আছে কিমান বছৰ ধৰি আছিল আপুনি ইয়াত হাইকোৰ্টৰ অৰ্ডাৰ মতে ভুল অৰ্ডাৰত আহিছে আমাক মাতি দিব লাগিব কেছটো পেন্ডিং মানে লেখাই আছে এইটো সোমবাৰে আৰু কেছ উঠিব সেইকাৰণে আজি তাতে গুচি আহিছে কিমান বছৰ ধৰি ইয়াত আছে আপুনি 40 বছৰ 40 বছৰ মোৰ পিছফালে নাতে ছাৰ এতিয়া ডিচি হৈ আছে তেখেতৰ 1 বিঘা মাটি হৰেণ দাস খানানগুৰি 1 বিঘা মাটি সিহঁতে নিজে লিখিব পাৰে মই লিখিব নোৱাৰো কাৰণে মোৰ খিনি ম্যাদী নহয় গোটেই ডিচি এতিয়া ইয়াত ভৰি আছে মাটিয়ে তেখেতৰ দখল নাই বিক্ৰী কৰিলে মাটি কোন ডিচিয়ে ইয়াত মাটি বিক্ৰী কৰিছে ডিচিয়ে চৰকাৰী মাটি মাটি বিক্ৰী কৰিছে মাটি বিক্ৰী কৰিছে প্ৰমাণ সহকাৰে আছে